দোস্তো আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ইউটিউব ইনফৰ্মাৰ 2021 আৰু আমি এতিয়া বেছি দেৰি কৰি নাথাকো বলক ডাইৰেক্ট আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰিব আসাম কেৰিয়াৰ আহা পিছত আপোনালোকে এনেকৈ স্ক্ৰল কৰিব আৰু তললৈ যাব তললৈ যোৱাৰ পিছত আছে আসাম ৰাইফল ৰিক্ৰুটমেন্ট 2021 তো আপোনালোকে এটো ক্লিক কৰি দিব লেখা আছে আসাম ৰাইফল ৰিক্ৰুটমেন্ট 2021 1230টা টেকনিক্যাল আৰু ট্ৰেডমেন ভ্যাকেন্সি ওলাইছে এই লাষ্ট ডেটটো পাবলৈ হ'লহি 25/10/2021 আপোনালোকে যদি কোনোবাই গম পোৱা নাই আজিয়ে গৈ পিনি আপোনালোকে লৰালৰিকে আপোনাৰ ওচৰৰ অনলাইন চেণ্টাৰত গৈ পিনি ফৰ্মখন ফিল আপ কৰি লওক এই মৌকাটো আপোনালোকে হাতৰ পৰা যাবলৈ নিদিব তো বলক এতিয়া ভিডিওটো চাওঁ আসাম ৰাইফল শিলং Office of Director General Assam Rifle Post আছে 1230টা Group B Group C post against Assam Rifle Technical and Tradesman Recruitment Rally হ'ব তো 2021-22 তলত আছে Assam Rifle Recruitment 2021 Name of Post Technical and Tradesman Group B and Group C তো trade wise vacancy to চাওঁ মেল সাফাই 107টা পোষ্ট মাসালাসি এটো মেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব 4টা পোষ্ট কুক টু মেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব 339 টাকা বাৰ এটো হৈ গ'ল আপোনাৰ মেল ক্যান্ডিডেটে পাৰিব 68টা পোষ্ট আছে ফিমেল সাফাই 9টা পোষ্ট ফাৰ্মাসিষ্ট মেল ফিমেল দুইটাই পাৰিব 32টা পোষ্ট Veterinary Field Assistant male candidate পাইব এটো 9টা পোষ্ট X-ray Assistant male candidate 28টা Survey male candidate 10টা Plumber male candidate 33টা Electrician male candidate 43টা Upholster male candidate 14টা তাৰপিছত হলে vehicle mechanic male candidate 35টা instrument repair mechanic male candidate 12টা electrician mechanic vehicle male candidate 24টা engineering equipment mechanic male candidate 3টা lineman field male candidate 28টা electrical fitter signal male candidate 42টা Personal assistant male and female দুইটাই পাইব 19টা clerk male female দুইটাই পাইব 349টা bridge and road এটা male female দুইটাই পাইব 22টা স্টেট ওয়াইজত আপোনাৰ কোড কেনেকৈ আছে চাওঁ বাকিবোৰ আমি বাদ দিছো আমাৰ মেইন টপিকটো চাইছো #assam 47টা পোষ্ট #মণিপুৰ 74টা #মেঘালয় 7 #মিজোৰাম 75 #Nagaland 105 #Sikkim 2 #Tripura 7 eligibility criteria of Assam Rifle recruitment yet age limit to samahoksun yet কৈছে bridge and road male female electrical fitter এখিনি গুটেখিনি কাৰণে আপোনাৰ কি লাগিব 18 ৰ পৰা 23 বছৰ হ'ব লাগিব clerk male female এটো আপোনাৰ 18 ৰ পৰা 25 বছৰ surveyor male 20 ৰ পৰা 28 বছৰ veterinary field assistant male 21 ৰ পৰা 23 বছৰ pharmacist male and female 20 ৰ পৰা 25 বছৰ আপোনাৰ educational qualification to চাইছো bridge and road male and female 10 pass and diploma নহলে engineering degree হ'ব লাগিব clerk হেৰুত আপোনাৰ 12 pass skill test হ'ব লাগিব ইংলিশ টাইপিং কৰিব পাৰিব লাগিব হিন্দী টাইপিং কৰিব পাৰিব লাগিব ইংলিশ তো আপুনি 35 word per minute আৰু হিন্দী তো আপোনাৰ 30 word per minute personal assistant 12 pass হ'লে হ'ব আৰু আপুনি তাত কম্পিউটাৰত 80 word per minute লিখিব পাৰিব লাগিব আৰু ইংলিশত হ'লে মানে আপোনাৰ 50 word 15 minutes or 65 minutes in Hindi
ইলেক্ট্ৰিকেল ফিটাৰ সিগনেল এটা হ'ব 10 পাস আৰু সায়েন্স ম্যাথছ ইংলিশ সাবজেক্ট যদি হয় তেতিয়া হ'ব লাইনম্যান ফিল্ড এটা আপোনাৰ ITI হ'ব লাগিব ইলেক্ট্ৰিচিয়ানত আৰু 10 পাস হ'ব লাগিব ইঞ্জিনিয়াৰিং ইকুইপমেন্ট মেকানিক এটা 10 পাস আৰু ITI মেকানিক ট্ৰেড হ'ব লাগিব ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকল এটা 10 পাস আৰু ITI মটৰ মেকানিক হ'ব লাগিব ইনস্ট্ৰুমেন্ট ৰিপেয়াৰ নহলে মেকানিক এটো 12 পাস আৰু ITI পাস কৰাব লাগিব ইনস্ট্ৰুমেন্টেশনত ভেহিকল মেকানিক এটো মেট্ৰিকুলেশন হ'ব লাগিব ইংলিশ ম্যাথ সায়েন্স আৰু ডিপ্লোমা আৰু ITI সাৰ্টিফিকেট হ'ব লাগিব আপাৰ হোষ্টাৰ এটো 10 পাস আৰু ITI সাৰ্টিফিকেট ইলেক্ট্ৰিচিয়ান 10 পাস আৰু ITI সাৰ্টিফিকেট প্লাম্বাৰ 10 পাস ITI সাৰ্টিফিকেট সাৰ্ভেয়াৰ 10 pass ITI certificate আৰু X-ray 10 pass with diploma in radiology veterinary field assistant 10 pass with 2 years diploma certificate in veterinary science in 1 year experience pharmacist 12 passed with degree নহলে diploma in pharmacy হ'ব লাগিব female safai 10 pass barber 10 pass cook 10 pass মাসালাসি এটো হল আপোনাৰ 10 পাস আৰু মেল সাফাই এটো আপোনাৰ 10 পাস এপ্লিকেশন ফিস তো বৰ বেছি নহয় জেনাৰেল ক্যান্ডিডেটৰ কাৰণে বেছি আছে অলপ আনৰিজাৰ্ভ আপোনাৰ OBC এটো গ্ৰুপ সি কাৰণে আপুনি 100 টকা পেমেন্ট কৰিব লাগিব আনৰিজাৰ্ভ আৰু OBC 200 টকা এটো আপুনি গ্ৰুপ বি কাৰণে এপ্লাই কৰিব লাগিব ST SC ওমেন আৰু এক্স সাৰ্ভিসমেন হলে মানে আপুনি এপ্লাই কৰিব নালাগে ফ্ৰী কে পাইব আৰু পেমেন্ট মোডটো আপুনি অনলাইনত কৰিব লাগিব আৰু এটো সিলেকশন প্ৰসেসটো হৈ গল PET মানে ফিজিক্যাল এফিশিয়েন্সি টেষ্ট PST ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট ডকুমেন্ট ভেৰিফিকেশন আৰু ৰিটেন এক্সাম সেন্টাৰ কিটা আপুনি সিলেক্ট কৰিব পাৰিব ক'ত ডিফু কাৰ্বি আলং তাৰপৰা শিলং HQ DGAR যোৰহাট তাৰপৰা NEFA গেট শিলচৰ মাছিমপুৰ লখৰা তেজপুৰ আৰু এটো কেনেকৈ এপ্লাই কৰিব এটো তলত লিখাই আছে হেতু মই আপোনালোকক এক্সট্ৰাকে ভিডিও এটা বনাই দেখাই দিম যদি আপোনালোকে কয় মোক যে আপোনাৰ অনলাইন ফৰ্ম ফিল আপ কৰাটো আমি চাব বিচাৰিছো বুলি তেতিয়া মই বনাই দিম আৰু ভিডিওটো কেনেকৈ আপুনি ভিডিওটোত আপুনি যিখিনি পালে সেইখিনি ভালকে চাওক আৰু মই অনলাইন এপ্লিকেশনৰ লিংকটো ভিডিওটো ডেসক্ৰিপচনত দি দিম PDF টো আপোনালোকক এডভাৰটাইজমেন্টটো আৰু PDF টো আপোনালোকক ডেসক্ৰিপচনত দি দিম যদি আপোনালোকে কিবা অসুবিধা পায় মোক কমেন্ট কৰি জনাব মই আপোনালোকৰ প্ৰবলেমটো সলভ কৰিম বুলি আশা ৰাখিছো আৰু এটো আপোনাৰ মেইন পইণ্টটো হৈ গল আপোনাৰ এটো স্টাৰ্টিং ডেট আছিল 10/9/2021 আৰু এটো লাষ্ট ডেট আছে 25/10/2021